আপোনাৰ অৱস্থান ধৰ্মঘটৰ মূল উদ্দেশ্য হ'ল যে 2019-20 বৰ্ষত অসমৰ সেই সময়ৰ বিত্তমন্ত্ৰী আজিৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ গাঁও প্ৰধানসকলক এক প্ৰতিষ্ঠানিক ৰূপ দিয়াৰ কথা ঘোষণা কৰিছিল। গাঁও প্ৰধান সংখ্যাক পুনৰ মূল্যায়ন কৰাৰ কথা কৈছিল আৰু তাৰ পিছতে তেওঁলোকে অসমৰ গাঁওবুঢ়াসকলক গাঁও প্ৰধানলৈ উন্নীত কৰাৰ পিছত যিসকল 65 বছৰৰ ঊৰ্ধৰ গাঁও প্ৰধান আছিল তেওঁলোকে অৱসৰ ঘোষণা কৰে। অৱসৰ ঘোষণা কৰাৰ পিছত আজি পৰ্যন্ত তেওঁলোকক কোনো ধৰণৰ টাৰ্মিনেল বেনিফিট দিয়া নাই বা তেওঁলোকক কোনো ধৰণৰ এককালীন সাহায্য প্ৰদান কৰা। তেওঁলোকৰ জীৱন কেনেকুৱা অৱস্থা হৈছে আজিৰ তাৰিখত আমি বৰ্ণনা কৰিব নোৱাৰিম। আৰু অসমৰ আজিৰ তাৰিখত যিসকলে কৰ্মৰত গাঁও প্ৰধান আছে তেওঁলোকে গাঁও প্ৰধানসকলৰ যি ন্যায্য দাবী, যি আমাৰ চৰকাৰীকৰণৰ যি দাবী আছিল, এই দাবীৰ প্ৰতি মুখ্যমন্ত্ৰী মহোদয়ে এখন এক্সপাৰ্ট সমিতি বনাই দিয়াৰ পিছতো আজি পৰ্যন্ত পুনৰ মূল্যায়ন নহ'ল। আৰু আমি এই দুটা দাবীৰ ওপৰত ভিত্তি কৰি আজি আমাৰ এই যি অৱস্থান ধৰ্মঘট, আজি অসমৰ প্ৰায় সকলো জিলা মহকুমাৰ পৰা প্ৰায় 2000তকৈ অধিক সহকৰ্মী আজি আমি মিলিত হৈছোঁ। আগন্তুক সময়ত আমি এনেকুৱা ধৰণৰ গণতান্ত্ৰিকভাৱে আন্দোলন কৰি যাম যদি চৰকাৰে আমাৰ প্ৰতিশ্ৰুতিসমূহ পূৰণ নকৰে। দ্বিতীয় কথাটো হ'ল যে চৰকাৰে আমাৰ ক্ষেত্ৰত এটা সুস্পষ্ট নীতি গ্ৰহণ কৰি কেনেকুৱা ধৰণে আমাক আগবঢ়াই নিব, কেনেকুৱা ধৰণে পুনৰ মূল্যায়ন কৰিব গাঁও প্ৰধানসকলৰ ক্ষেত্ৰত, এইটো কথাটো স্পষ্ট কৰিব লাগে। গাঁও প্ৰধানসকলৰ জীৱন নিৰ্বাহৰ প্ৰতি লক্ষ্য ৰাখি আজিৰ তাৰিখত অসমত এজন গাঁও প্ৰধানে 9000 টকাৰে জীৱন নিৰ্বাহ কৰাটো কেনেকুৱা অসম্ভৱ কথা।